গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। প্রথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আজি বহাগৰ 1 তাৰিখ আৰু আজি আমাৰ ইয়াতে ফাংচন আছে ছাত্ৰ সন্থাৰ। তো যেহেতু 1 তাৰিখে বনাই আছো আৰু আপোনালোকে চাই আছে আজি আমাৰ ইয়াতে গায়কো আহিব। পাৰিলে আপোনালোকক সব দেখুৱাই যাম আৰু বৰষুণ আহি যাব পাৰে। পৰিস্থিতি অলপ বেয়া হৈ আছে, ৰ'বা দেখাই আছো। এতে যাই আছো। আটা তকলক পাৰো। আটা কেনে লাগছে? Lắc ní lửa được sao? আমার গান্ধীবাড়ির রাস্তা এতিয়া রাস্তাতে বনাইছে চাবা লগা হৈ যাব রাস্তা আৰু 6 মাহ পিছত এইবোৰ দেখিছে না কাকিলা বল কৰিছে তমন্তি হৈছে চকবিলাক আছে ৰাস্তাটোৰ বিষয়ে আমি বেলেগ এটা ব্লগত দেখাম এটা মেইন পইণ্টলৈ যাম আমাৰ যেতিয়া উৎসৱ বিহু মানুহ দেশৰ দোকানৰ পৰা পুৰা চিপছ উঠে লৈ যাম পুৰা কোনটো চিপছ কিনোৱে কোনটো কিনো নুডলছ লৈ যাওঁ নুডলছ নলওঁ দে বেলেগ লওঁ বিকাশিটো দিছোন লৈ যাম এইগিলা গত্তা খাব লাগিব বলক এতিয়া বিহু যাবলৈ যাওঁ জয় দাহাজান ঐ মাৰি থাকা মজা মজা টিকলি মানে মজা লাগছি অলপ এইবাৰ আমি বড় বিহু চাওঁ বড় ভাষা বুজি নাপায় ডেন্সটো চাই মজা লাগে এইবাৰ চাওক পৰিস্থিতি কি হৈ গ'ল দাদাই আপোনালোকক আৰম্ভণিতে কৈছিল বতৰটো বেয়া তাতকৈও বেছিকৈ ধুমুহা বৰষুণ দিবা ধৰিল আমি ভাবাই নাই এনেকুৱা হ'ব বুলি বাইদেৱে তামান ভয় লাগিছে
আগতে কিন্তু বিহুত এনেকুৱা হোৱা নাছিল, অলপ চলপ বৰষুণ দিছিল, কিন্তু এইবাৰ ধুমুহাই আহি গ'ল। চাওক ষ্টেজ উৰি একদম কি পালা ভেকচিন এৱাৰ্ডত যেনেকুৱা অৱস্থা আহিছিল গান্ধীবাৰীতো সেনে অৱস্থা হৈ গ'ল। ৰাইজ সকলোৱে কিমান আশা কৰি আহিছিল, বহুত বেয়া লাগিল। ঘৰ আহি পালো, নিলো লাইটটো জ্বলাই দিছোন। এতিয়া 12টাই বাজিল। 3জনকে গায়ক মাতিছিল, কিন্তু এজনেও উঠিব নোৱাৰিলে ষ্টেজত। একো নাই, আমাৰ ডাঙৰ বিহুৱান আহিয়ে আছে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈ বাই বাই। ফ্ৰেণ্ডছ, ইয়াতে সমাপ্ত কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।